হাই গাইছ, আশা কৰিছোঁ অসন্তুষ্টিৰ ধুমুহাই জোকাৰি যোৱা আপোনাৰ মনটোক, আপোনাৰ ব্যস্ত মনটোক মোৰ যোৱাকালিৰ ভিডিঅ'টি অকণমান হ'লেও আমেজ দিলে। তো বলকচোন আৱেগ আৰু অনুভূতিৰ চাক নৈয়াত আবদ্ধ হৈ থকা আপোনাৰ মনৰ কোঠালিটোক অকণমান হ'লেও আমেজ দিয়াৰ উদ্দেশ্যেৰে, অকণমান হ'লেও খুলিত লোলাৰ উদ্দেশ্যেৰে আমি আগবাঢ়োঁ মোৰ গীটাৰখনৰ সৈতে ৰূপমদাৰ এই সুন্দৰ কাহিনীটোৰ তৃতীয় ভাগলৈ। লাইফ অৱ এ ড্ৰাইভাৰ। পুনৰবাৰ আওৰাইছোঁ, ড্ৰাইভাৰ শব্দটো বহুতৰ ভাৱে আছোঁ হোৱা নহয়নে? কিন্তু ড্ৰাইভাৰ হোৱাটো কাৰোবাৰ সপোন হ'ব পাৰে, ড্ৰাইভাৰ হোৱাটো কাৰোবাৰ স্বপ্ন হ'ব পাৰে। তো বলকচোন আমি আগবাঢ়োঁ কাহিনীটোৰ তৃতীয় অংশলৈ। সেইদিনা আলিদা আৰু তেওঁৰ হেণ্ডিমেনজনৰ দৰে ৰূপমদাৰ লগত কোনো কাহিনী সংঘটিত নহ'ল। বৰঞ্চ মালিকজন ৰূপমদাৰ হিচাপত আনন্দিত হৈ গ'ল আৰু ধপধপকৈ কঁপি থকা ৰূপমদাৰ বুকুখন অকণমানৰ কাৰণে হ'লেও সন্তুষ্টি লাভ কৰিলে। এদিনাখনৰ কথা, কুইন বাছত ৰূপমদা গুৱাহাটীৰ পৰা আহি আছে আৰু ৰূপমদাই সেইদিনা গাড়ীখন চলাব যোৰহাটলৈকে। মানুহ ফুল হৈ আছিল, কেবিনো ফুল, আৰু ইঞ্জিনৰ ওপৰত এজন আধবয়সীয়া ড্ৰাইভাৰ শুই আছিল। ড্ৰাইভাৰ বুলি তেওঁ জানিছিল, কিন্তু কোনখন বাছ চলাই তেওঁ নাজানে, অৰ্থাৎ সেই ড্ৰাইভাৰজনৰ লগত ৰূপমদাৰ কোনো চিনাকি নাছিল। ৰূপমদা গাড়ীত উঠিলে আৰু লাহেকৈ গাড়ী চলোৱা আৰম্ভ কৰিলে, অৰ্থাৎ কুইন বাছ চলোৱা আৰম্ভ কৰিলে। ৰাতিৰ মাজে মাজে তেওঁলোক গৈ থাকিল। লাহে লাহে ৰূপমদাৰ বাছখনে বুঢ়া পাহাৰ পাৰ কৰিছে, অৰ্থাৎ তেওঁৰ বাছখন বুঢ়া পাহাৰ পাৰ হৈ আহিছে। তেনেতে ড্ৰাইভাৰজনে তেওঁক মাত লগালে, ঐ শুনচোন। ৰূপমদাই গাড়ী চলাই থকাৰ পৰাই মাত দিলে, অঁ কওক। আৰু ড্ৰাইভাৰজনে তেতিয়া ৰূপমদাক এনেকুৱা এষাৰ কথা কৈ দিলে যে সেই কথাষাৰৰ ৰূপমদাৰ বুকু একেবাৰে কঁপি উঠিল। তেওঁ ক'লে, তই জাননে তই যোনখন বাছৰ ছিটত বহি আছ সেই বাছখনৰ তই কেই নম্বৰ ড্ৰাইভাৰ? বাছ চলাই থকা ৰূপমদাৰ শৰীৰটো থৰথৰকৈ কঁপিব আৰম্ভ কৰিলে। তেওঁ ক'লে, তই প্ৰায় 12 নম্বৰ ড্ৰাইভাৰ। অৰ্থাৎ কি বুজিছে নহয়, সেই কুইন বাছৰ সেই ড্ৰাইভাৰৰ ছিটত প্ৰায় 11জন ড্ৰাইভাৰ আগলৈ মৃত্যু হৈছিল, অৰ্থাৎ ইয়াৰ আগত প্ৰায় 11জন ড্ৰাইভাৰ সেই কুইন বাছখনতেই মৃত্যু হৈছিল। যেতিয়া সেই আদহীয়া মানুহজনে ৰূপমদাক কাহিনীটো বৰ্ণনা কৰিলে, ৰূপমদাৰ বুকুখন থৰথৰকৈ কঁপিব আৰম্ভ কৰিল। তেওঁৰ সৰ্বশৰীৰে ভয়ত থৰথৰকৈ কঁপিব আৰম্ভ কৰিলে। প্ৰায় 80 স্পীডত গৈ থকা ৰূপমদাৰ বাছখনে লাহে লাহে যেন বাছৰ স্পীড কমাই দিব আৰম্ভ কৰিলে। গাড়ী চলাই থকা ৰূপমদাৰ ভৰিও থৰথৰকৈ কঁপিব আৰম্ভ কৰিলে। চিন্তাই তেওঁক জুমুৰি দি ধৰিলে। সেই সময়ত এক্সিডেণ্ট মানে কুইন বাছৰ নামহে তেওঁৰ মনলৈ আহিছিল। তেওঁৰ মনটো থিতাতে তেতিয়া বৰহি গ'ল। তেওঁৰ মনত নানান চিন্তাই দেখা দিলে। হয়তো হৈ যাব পাৰে নেকি ৰূপমদাৰো লগতো সেই 11জন ড্ৰাইভাৰৰ দৰে কাহিনী। এনেবোৰ চিন্তাৰে ৰূপমদাক আগুৰি ধৰিলে। এনেদৰেই এটা গধুৰ মন লৈ ৰূপমদাহঁত তিনিচুকীয়া পালে। পাছদিনা তেওঁলোক গুৱাহাটীলৈ যাব। এতিয়া ৰূপমদাৰ মনত এটাই আশা, কেনেকৈ তেওঁ কুইন বাছৰ পৰা হাত সাৰিব পাৰে। সেইদিনাই তেওঁ তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ আহিল আৰু গুৱাহাটীৰ পল্টন বজাৰত গাড়ীখন পাৰ্ক কৰি মালিকৰ কেবিনলৈ সোমাই গ'ল আৰু মালিকজনক ক'লে, দাদা মই কেইটিপমান যাব নোৱাৰিম চাগে। ৰ'ব, এয়া ৰূপমদাৰ কোনো যাব নোৱাৰাৰ কথা নাছিল, এয়া আছিল তেওঁৰ এক অজুহাত সেই কুইন বাছৰখনৰ পৰা হাত সাৰিবৰ বাবে। মালিকজনে তেওঁক সুধিলে, কিয় তই নগ'লে মোৰ বাছ কেনেদৰে চলিব? ৰূপমদাই ক'লে, মোৰ দেউতাৰ বৰ অসুখ, মই 3 ট্ৰিপমান যাব নোৱাৰিম, তাৰপিছত মই আকৌ আহি যাম। যিহেতু ইমান দিন বাছ চলোৱাৰ পিছত মালিকজনৰ ৰূপমদাৰ ওপৰত অত্যাধিক বিশ্বাস জাগি উঠিছিল। মালিকজনে ৰূপমদাক ক'লে, ঠিক আছে যা তেন্তে, কিন্তু চাবি 3 ট্ৰিপৰ পিছত যেন তই আহি যাৱ। ৰূপমদাই তেওঁৰ কথাটোত হয় বৈ দিলে আৰু তাৰ পৰা তেতিয়াই গুচি আহিল। আৰু ৰূপমদাৰ যে সেই কুইন বাছৰখনৰ সৈতে কেতিয়াও মিলি নহ'ল। কুইন বাছৰ লগত ৰূপমদাৰ আছিল সেয়া শেষ সাক্ষাৎ। এইবাৰ ৰূপমদাৰ বাছৰ যাত্ৰা টুপী বৰাৰ লগত, এজন ক্ষীণমিনকৈ মানুহ, অত্যাধিক খঙাল স্বভাৱৰ, নিজেও খেলি মেলি নকৰে
আৰু আনে খেলি মেলি কৰিলেও তেওঁ কিন্তু এৰাত নাই। মাৰপিট সেই ড্ৰাইভাৰজনৰ বাবে অৰ্থাৎ টুপিৰ বাবে সাধাৰণ কথা। তেল বচাই গাড়ী চলোৱাত সেই টুপিবোৰৰ ৰেকৰ্ড আছে। বেলেগ বাছত যদি 300 লিটাৰ তেল খায়, টুপি বৰাই 280 লিটাৰ মানত তেওঁলোকৰ স্থান পোৱাই দিয়ে। পানীত যেনেদৰে জাহাজ যায় তেনেদৰে তেওঁ বাছ চলায় আৰু কোমলকৈ তেওঁ আগতীয়াকৈ কিন্তু কাকো ৰাস্তা এৰি নিদিয়ে, অৰ্থাৎ সকলো গাড়ীয়ে নিজৰ ৰাস্তা নিজেই উলিয়াই লয়। তো ৰূপমদাৰ সেই টুপিবোৰৰ লগত কিমান দিন আৰু কেনেকৈ বাছ যাত্ৰা অটুট ৰাখিব? সেই খঙাল স্বভাৱৰ টুপিবোৰৰ লগত অটুট থাকিবনে ৰূপমদাৰ ড্ৰাইভাৰৰ সম্পৰ্ক? নামি যাবলগীয়া হ'ব পাৰে নেকি সেই টুপিবোৰৰ বাছখনৰ পৰা ৰূপমদা? আৰু ৰূপমদা আৰু টুপিবোৰৰ লগত হৈ যাব নেকি কুইন বাছৰ 11জন ড্ৰাইভাৰৰ দৰে কাহিনী? হেৰাই জানিব নেকি ৰূপমদা এই সংসাৰৰ পৰা? যদি জানিব বিচাৰে নেক্সট পাৰ্টৰ বাবে আজিলৈ ইমানেই গাইজ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই, থেংক ইউ।